হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আজি বহাগৰ 1 তাৰিখ হয় আৰু বহাগৰ এই প্ৰথম দিনটোতে নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ প্ৰথমটো ভিডিঅ' হয় নৱবৰ্ষৰ গতিকে মোৰ ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ এই দিনটোতে মই আপোনালোকৰ কাৰণে শুভেচ্ছা জনাইছোঁ যে আপোনালোকৰ জীৱনবোৰ সকলোৰে সুখময় হওক আনন্দৰ হওক আৰু সকলোৰে কাৰণে আনন্দৰ বতৰা কঢ়িয়াই লৈ আহক আৰু ফুলৰ দৰে ৰঙীন হৈ পৰক সকলোৰে জীৱনবোৰ গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে শেষলৈ চাব বুলি মই আশা কৰিছোঁ আৰু ধুনীয়াকৈ এটা কমেণ্ট আগবঢ়াব যাতে মই অনুপ্ৰাণিত হওঁ গছত এয়া ধুনীয়াকৈ টমেটো লাগিছে তাকে অলপমান আপোনালোকক দেখুৱাই দিলোঁ আৰু নামঘৰত যিহেতু আহিছোঁ আজি প্ৰথমটো দিন বহাগৰ সকলোৱে আহিছোঁ সেৱা কৰিবলৈ আৰু এনেও আজি শাহুমাৰ ছমহীয়া এটা দিন পৰিছে গতিকে আমি দেওৰ জা আৰু ছোৱালী দুজনীৰ সৈতে মোৰো ছোৱালীজনীৰ সৈতে ননদজনীও আহিছে গতিকে আমি সকলোৱে সেৱা কৰিব আহিছোঁ আৰু অলপমান খোৱা খাদ্যৰ ব্যৱস্থা কৰা হৈছে গতিকে এইখিনিকে আমি সকলোৱে সহায় কৰি আছোঁ এনেকৈ আৰু ঘৰলৈ আহিলোঁ আৰু সিহঁত দুটাৰ কাৰণে ছোৱালীয়ে আইচক্ৰীম বনাইছে দেখিছেনে ইমান ধুনীয়া হৈছে আৰু আইচক্ৰীম খাই লৈ আমি প্ৰতিযোগিতা পাতিছোঁ আপোনালোকে চাবচোন কি প্ৰতিযোগিতা ইউটিউবত এনেই আচলতে ফূৰ্তিতে গান এটা গাই দিছিলোঁ আৰু সেইখিনি সময় বিহু উপলক্ষে দুটামান সৰু সৰু গিফ্ট তৈয়াৰ কৰিছিলোঁ ঘৰতে স্কাৰ্ট হয় আৰু সৰুটোৰ কাৰণে দেওৰৰ সৰু ছোৱালীজনীৰ কাৰণে স্কাৰ্ট এটা বনাইছিলোঁ আৰু ডাঙৰজনীৰ কাৰণেও বনাইছিলোঁ কিন্তু তাইৰ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ অলৰেডি ইহঁতে গুৱাহাটী যিহেতু গুচি গৈছে হেল্ল' এভৰিৱান ভাত খাই লৈ বহিছোঁ মেচিনত অলপমান দুটা কাপোৰ আছে কাটি কুটি ল'লোঁ আৰু
কি চিলাই কৰিম আপোনালোকক দেখুৱাই থাকিম আৰু শেষতহে চিলোৱা হোৱাৰ পিছতহে মই আপোনালোকক দেখুৱাম গতিকে চাই থাকিব শেষলৈ পৰি চাই দিয়া পাহি বাই বাই যাব ওলাইছে ইহঁতে ন আহিবা জল্দি জল্দি যাব ওলাইছে ন মণিয়ে যাব ওলাইছে গুৱাহাটীত মোৰ যা একমাত্ৰ যা হেল্ল' এভৰিৱান এতিয়া ৰাতি বাজিলে 11টা আজি থাৰ্ড ডে হয় আমাৰ বিহুৰ গতিকে গান্ধী ময়দানত মানে আজি হেৰি আহিব জুবিন দা আহিব সেইটো কাৰণতে ওলাইছো অলপমান তেওঁক চাবলৈ আৰু আমাৰ ওচৰৰ পৰা আচলতে গানবোৰ শুনাই যে আমি নগলেও হয় কিন্তু যিহেতু বছৰত এটা দিন আহে সেইটো কাৰণতে ওলাই আছো অলপমান পৰিৱেশটো চাবৰ কাৰণে আৰু এনেকুৱা মানুহ হৈছে নহয় আজি জুবিন দা অহাৰ কাৰণে মানুহবোৰ একদম মানে পাগল হৈছে একদম গাড়ীৰ হট আৰু মানুহৰ হট মানে বহি আছে আমাৰ আগফালে একদম গাড়ীৰে ভৰ্তি আৰু বহুতে ভয় লাগে আচলতে যাবলৈ মোৰ ইমান হুলস্থলত বহুতে বেয়া পাওঁ মই হুলস্থলত যাবলৈ কিন্তু তথাপিও মনটোক জোৰকে ওলাইছো যিহেতু মানে বতৰটো আজি বহুত ভাল হৈছে আৰু এইবাৰ বিহুত আচলতে বতৰটো ভালে কৰি আছে ভগৱানৰ কৃপাত গতিকে আজি তেনেকৈ যাবলৈ ওলাইছো চাওঁ আপোনালোকক যদি পাৰো অলপমান পৰিৱেশটো দেখুৱাই দিম বিহুতলিৰ কেনেকুৱা কি হয় আৰু নাজানো কেনেকৈ যাব পাৰো নে নাই ইমান মানুহ হৈছে নহয় মানে ভয় লগা হৈছে গতিকে চাই থাকিব শেষলৈ আপোনালোকে আৰু পাৰিলে অলপমান দেখুৱাই দিম আপোনালোকক চাই থাকিব